অনুগ্ৰহ কৰি কৈছোঁ এই মানে কি আমাৰ মোবাইলত যে এই চাব পায় হেৰি ভিডিঅ' মানে পুৰণি ৱেবছাইটবিলাক সেইবিলাক কিন্তু ভুলতো মানে কি বন্ধ নকৰিব। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মানে কি বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজেও ক'ব লাগিব বাট আপোনালোকৰ এই বহুমূলীয়া সময়খিনিত মই সুদৃষ্টি নজৰ ৰাখি পেলাই আজি আপোনালোকৰ মাজলৈ বহুত এটি গুৰুত্বপূৰ্ণ বিষয় এটা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ। তেন্তে ভিডিঅ'টো কোনো ধৰণৰ কাটা কুটা নকৰাকৈ পুৰা আৰম্ভণিৰ পৰা শেষলৈ চাওক। পৰীক্ষাৰ্থীক পঢ়াবলৈ আহি পৰীক্ষাৰ্থীৰ মাকৰ প্ৰেমত পৰিল। দুটি সন্তানৰ মাতৃৰ প্ৰেমত পৰি গণিত ছাৰে পাহৰি গ'ল সকলো কথা। একদম চুপ বুলি কৈছোঁ, একদম চুপ। মানে তহঁতৰ মাথা গৰম কৰি দিবি ন, হ'ল আৰু আৰম্ভ। বাট গাইজ, আপোনালোকক মই এটা বস্তু দেখুৱাব ওলাইছোঁ। আপোনালোকে এই ওপৰত এই কপি চাই লওক। এই কপি কি লিখা আছে? এই কপিত আছে যে 6 মাহত পলাল দুবাৰকৈ পত্নী। বাছ ঠিক আছে, দুবাৰ কাবাত তিৰি পলাই গৈছে বাৰু, যাব, এইটো বেলেগ কথা। আৰু এই কপিত আছে যে মানে বট্টদুৱাৰ গাঁও পঞ্চায়তৰ কোনোবা কৰ্মীয়ে চাগে অন্য কোনো মহিলাৰ সৈতে আছে আৰু মই ইমান ভাঙে নকওঁ। এই কপি দেখিল। আৰু এই কপিত আছে এই কোনোবা ধাবাত মানে স্কুলীয়া ছাত্ৰ ছাত্ৰী মানে অসামাজিক কামত মানে লিপ্ত হৈছিল। লিপ্ত হৈ থাকোঁতে মানে কি আৰক্ষী অভিযান চলাই পেলাই হাতলতে মানে কৰায়ত্ব কৰিছে। বাছ হৈ গ'ল, ক্লিয়াৰ, আপোনালোকে গম পালে। আৰু এই কপি হ'ল মানে কি আমাৰ অংক ছাৰৰ গোপনীয় প্ৰিয়সী। ঠিক আছে, এই কপি আমাৰ অংক ছাৰৰ গোপনীয় প্ৰিয়সী হয়। আমি একদম ফুল পেটত মানে কি সবিশেষ তথ্য জানো আহক। পৰীক্ষাৰ্থীক পঢ়াবলৈ আহি পৰীক্ষাৰ্থীৰ মাকৰ প্ৰেমত পৰিল। দুটি সন্তানৰ মাতৃৰ প্ৰেমত পৰি গণিত ছাৰে পাহৰি গ'ল সকলো কথা। দেখিলে, চালে, চব ঠিকে আছে। মই মানে কি বস্তুটো ভিডিঅ'টো দেখুওৱাৰ কি কাৰণ গম পাইছেনে? এই ফটো কেইকপি আপোনালোকক দেখুৱাই দিয়ক। এই ফটোকপি আপোনালোকক দেখুৱালোঁ মই। এই ফটোকপি দেখুওৱাৰ মেইন ৰহস্যটো এতিয়া ফাদিল কৰি দিম, চাব। আপোনালোকে দেখা পালে এই যিকেইজনৰ লগতো মতা জড়িত হৈ আছে, এজন পুৰুষ জড়িত আছে। পুৰুষ কেইজনৰ মুখকেইখন যে একদম ধুনীয়া, একদম 4K HD লেভেলত যে দেখুৱাই দিছে আমাক, ৰাইজক, নিউজক বাৰে প্ৰতি দেখুৱাই আছে। এনেই ইয়াৰ লগত যে জড়িত থকা মহিলাকেইগৰাকীৰ মুখকেইখন যে ঢাকি থৈছে, এইটো মানে কি কোনোবা সংবিধানত মানে কোনোবা পৃষ্ঠাত লিখা আছে নেকি যে অকল মানে কি মহিলা অপৰাধীখিনিৰ মুখখন মানে ব্লাৰ কৰি দিব লাগিব, যে মেখেলা চেখেলা দি ঢাকি দিব লাগিব, আৰু ল'ৰাকেইজনক মানে কি বা পুৰুষ জাতিটোৰ কোনোবা অপৰাধ কৰিলে তাহাঁতক মানে কি মুখকেইখন মানে একদম পুৰা HD লেভেলত যে দেখাব লাগিব, লেখা আছে নেকি? তহঁত মানে কেনেকুৱা টাইপৰ প্ৰজাতীয় কেলা? নহয়, আমাৰ ল'ৰা মানুহ এজনে কিবা এটা যদি অপৰাধ কৰে, তহঁতে গেলা এই গোল চিন মাৰি পেলাই যে এইজন যুৱকলৈ মন কৰক, এইজন যুৱকে যোৱা বিগত বছৰ চোৱাত কত কিমান বা অমুক তমুক অপৰাধ কৰিলে, এইজন যুৱকে কি কৰা হয়তো উচিত হ'ব, আপোনালোকে আমাৰ সৈতে মতামত জনাওক। আপোনালোকে যে ল'ৰা এজনে যে কিবা এটা বাল সৰুকৈ হওক বা ডাঙৰকৈ হওক অপৰাধ কৰিলে একদম মানে গোল চিন মাৰে যে বাৰে প্ৰতি একদম দেখাই যে থাকা, কিন্তু ছোৱালী এটাই যদি সাত খুনো কৰে তাহাঁতৰ যে মাফ, তাহাঁতৰ মুখত যে কেলা ব্লাৰ কৰি দিবি কিবা আৰু মেখেলা চেখেলা যে ঢাকি ল'বা যে দে, মানে কি ছোৱালীৰ সন্মান আছে, আমাৰ মানে কি সন্মান নাই? আমি কি কৰি পৰা ভাল? হা, নহয়, ছোৱালীৰ সন্মান আছে, আমাৰ সন্মান নাই। আপোনালোকে এটা কথা মন কৰিছে না? কিন্তু জাতিটোৰ ক্ষেত্ৰতে হওক বা আমাৰ নিয়ম নীতিৰ ক্ষেত্ৰতে হওক, কিন্তু আমাৰ ল'ৰাসকলে কিন্তু ইমান মানে কি আমাৰ সন্মান হানি কৰা নাই ছোৱালীখিনিয়ে যিখিনি কৰিছে। ইয়াৰ বিষয়ে মই বেছিকৈ ভাঙি ক'ব আপোনালোকৰ দৰকাৰ নাই। গম পাইছে নে নাই? চাওক, আমি যিকোনো বস্তু এটা পৰিধান কৰিলেও আমাৰ তলৰ পৰা ওপৰলৈকে পুৰা ঢাক খাই থাকে, কম দামী হওক বা দামী হওক। কিন্তু সিহঁতে কম দামী হওক বা দামী হওক কেৱল বস্তুখন দেখা যাব, মানে কি দেখা যাব লাগে। চাওক, এই ক্ষেত্ৰত কোনটো জাতি বেছি সন্মানীয় হ'ল? আমি তল। তাহাঁতে কেলা কি পিন্ধিব? তাহাঁতে নিজে নিজৰ সন্মান ৰেচপন্স হানি কৰি আছে, বা তাহাঁতে নিজে জাতিটোৰ ক্ষেত্ৰতো তাহাঁতে বহুত মানে কি সন্মান হানি কৰিছে। এইটো মানে কি ক'ব লগা দৰকাৰ নাই। কি কৰিছে কি নকৰিছে মই ইয়াৰ বিষয়ে ভাঙি নকওঁ। অসমীয়া ছোৱালীৰ ক্ষেত্ৰতে হওক বা মুছলিম ছোৱালীৰ ক্ষেত্ৰতে হওক মই এইবিলাক ক'ব নাযাওঁ, কিন্তু ছোৱালী জাতিটো যিখিনি মানে কি আমাৰ সন্মান হানি কৰি আছে, কিন্তু আমাৰ ল'ৰাখিনিয়ে ইমান সন্মান হানি কৰা নাই। এই ক্ষেত্ৰত মই কিহৰ কাৰণে ক'লোঁ, আমাৰ মুখকেইখন যে গেলা একদম মানে 4K লেভেলত HD লেভেলত যে দেখুৱাই থকা নিউজত, মানে কি আমাৰ মানে কি সন্মান নাই, আৰু সন্মান নাই। আপোনালোকে যে এইজন শিক্ষকৰ লগত যে এই বৰ্তমান এইজন শিক্ষক বোলে নহয়, ইয়াতকৈ যদি ডাঙৰো অপৰাধ কৰিছে বা সৰু অপৰাধ কৰিছে, আপোনালোকে গোলচিন মাৰে বাৰে প্ৰতি কেলা দেখাই থাকিব, সেই নিউজটো ব্লকবাষ্টাৰ বনাই দিব। কিন্তু এই
ছোৱালী এজনে কৰিলে মানে কি এই মাষ্টৰৰ লগত থকা এই প্ৰেয়সীগৰাকী এইগৰাকীৰ মুখখানত দেখিছেনে কি ক'ত দি দিছে মানে কি এই মহিলাগৰাকীৰ লাইফটো মানে কি একদম কিমতি আৰু এই মানুহজন শিক্ষকজনে মানে কি একো নাই কৰি পৰা ভাল হা এনেকুৱা মানে আপোনালোকে আজি বুলি নহয় বহুত আগৰ পৰাও কৰি আছে এইবিলাক মানে কি হয়তো কোনোবা সংবিধানৰ পৃষ্ঠাত লিখা থাকিবও পাৰে কি মই নাজানো বাবে ভিডিঅ'টো বনাইছোঁ কিন্তু এইটো নহয় যে অকল মহিলাৰে সন্মান আছে আমাৰোতো অলপ নহয় অলপ আছে ল'ৰা মানুহ এজনক যেতিয়া মানে কি ডিপ্ৰেশ্যন হয় তেতিয়া আত্মহত্যাৰ বাবে বেলেগ পথ নাথাকে আপোনালোকে যেনেকুৱাকৈ এই শিক্ষকজনৰ ক্ষেত্ৰতে হওক বা অন্য মই বাকী ফটোগিলা দেখুৱালৈ মানে কি এইবিলাকৰ ক্ষেত্ৰতে হওক এইবিলাক কৰিব নালাগে নহয় দিছে দুটাৰে মুখখন ব্লাৰ কৰি দেখ মানে কি ল'ৰাটোৰ মানে কি লাইফটোৰ লগত মানে কি আপোনালোকে হেতালি খেলৰ দৰে হয় আপোনালোকে যিবিলাক নিউজ পৰিৱেশন কৰে বা যিকোনো ক্ষেত্ৰতে कितने शानदार विचार रखते हैं शाबाश बेटा बहुत बढ़िया मुन्ना আৰু ৰ'ব মই আপোনালোকৰ এটা কথা বুজি নাপাওঁ আপোনালোকে যে কোনোবা এদিনাখন ধৰি লওক এই কিবা দুৰ্ঘটনাৰে বাতৰি হওক বা কোনোবা লোক যদি মৃত্যু হৈ যায় বা সেনেকুৱা মানে কি আচৰিত দুৰ্ঘটনাৰ ক্ষেত্ৰতে আপোনালোকে নিউজবিলাক পৰিৱেশন কৰাৰ টাইমত আপোনালোকৰ মুখৰ ৰিয়েকশ্যন দেখো কেলা একদম মানে কি চাউথৰ চিনেমাৰ একদম মানে কি ডাইলগ মাতাৰ দৰে মাতিছে কি আপোনালোকৰ মনত অলপ দুখ নালাগে আপোনালোকে কি হেৰি নাই মানে আপোনালোকে কেলা পাগলা নেকি মানে কি কিছুমান মানে কি ঘটনাৰ পৰিস্থিতি চাই পেলাই আপোনালোকৰ মুখৰ ৰিয়েকশ্যনটো লাগে আপোনালোকে ভাল যেনেকৈ ক'ব এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ একদম বিগ ব্ৰেকিং নিউজ হয় এই মুহূৰ্তত এজনী ছোৱালী নদীৰ পৰা মানে কি জঁপিয়াই আত্মহত্যা কৰিলে এইটো নিউজ হ'ল কেলা মানে একদম হাতৰ কাৰণে চৰত কেলা গাল ফালি পেলাব ইচ্ছা যায় এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ মানে কি এই ফটোখনত যে আছে মানে কি এই যুৱক যুৱতীহাল যে মানে কি এই ক'ৰবাত ধাবাত যে ধৰা পৰিছে মানে কি আপোনালোকে এইবিলাক অভিযান চলাই থাকক এইবিলাক ধৰা পেলাই থাকক ক'ব লগা নাই কিন্তু অনুগ্ৰহ কৰি কৈছোঁ এই মানে কি আমাৰ মোবাইলত যে এই চাব পায় হেৰি ভিডিঅ' মানে পুৰণি ৱেবছাইটবিলাক সেইবিলাক কিন্তু ভুলতো মানে কি বন্ধ নকৰিব কাৰণ সেইবিলাক যদি বন্ধ হয় এইবিলাকতো বন্ধ কৰছেই কিন্তু এই পুৰণি ৱেবছাইট মানে কি এইগিলা এই নকওঁ দে মই এইবিলাক মানে কি বন্ধ নকৰিব কাৰণ কিয় নকৰিব এইবিলাক কৰিলে মানে কি আমাৰ অসমত মানে বৰ্তমান যিটো পৰিস্থিতিত মানে কি ৰেপ এণ্ড মাৰ্ডাৰ হৈ থাকে মানে ধৰ্ষণ আৰু হত্যা মানে কি এইটো বন্ধ কৰিলে হয়তো আৰু বেছিকৈ হ'ব পাৰে সেইকাৰণে কৈছোঁ মানে কি এই BFৰ ৱেবছাইটটো বন্ধ নকৰিব আজিলৈ বাই